বন্ধুসকল, আপোনালোকৰ ওচৰলৈ আৰু এটা নতুন সাঁথৰৰ ভিডিঅ' লৈ আহিলোঁ। এই ভিডিঅ'ত আপোনালোকক কেইটামান সাঁথৰ ক'ম। আপোনালোকে 10 ছেকেণ্ডৰ ভিতৰত উত্তৰ দিবলৈ চেষ্টা কৰিব। বন্ধুসকল, আজিৰ প্ৰথম সাঁথৰটো হৈছে গাঁৱত আছে নগৰত নাই, হাঁহত আছে কিন্তু কুকুৰাত নাই। বন্ধুসকল, টাইম ষ্টাৰ্ট। টাইম সমাপ্ত হৈছে। এই সাঁথৰটোৰ শুদ্ধ উত্তৰ হৈছে চন্দ্ৰবিন্দু। বন্ধুসকল, দ্বিতীয় সাঁথৰটো হৈছে এনেকুৱা কি বস্তু আছে যিটো ফাটিলেও শব্দ নোলায়। বন্ধুসকল, আপোনালোকক 10 ছেকেণ্ড সময় দিয়া হ'ব। 10 ছেকেণ্ডৰ ভিতৰত উত্তৰটো দিবলৈ চেষ্টা কৰিব। টাইম ষ্টাৰ্ট। টাইম সমাপ্ত। এই সাঁথৰটোৰ শুদ্ধ উত্তৰটো হৈছে গাখীৰ। গাখীৰ ফাটিলে শব্দ নোলায়। 3 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি তলা আছে যাৰ চাবি নাই। বন্ধুসকল, ইয়াৰ উত্তৰটো দিবলৈ আপোনালোকে 10 ছেকেণ্ডৰ ভিতৰত যত্ন কৰিব। ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে বিচাৰি পালেনে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেলতলাৰ চাবি নাই। 4 নম্বৰ সাঁথৰটো হৈছে 2 গছৰ 2 ডাল, কাজিয়া কৰি হয় লাল। বন্ধুসকল, ইয়াৰ শুদ্ধটো আপুনি বিচাৰি পালেনে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে তামোল পাণ। বন্ধুসকল, 5 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি আছে যিটো শব্দ হ'লেই ভাঙি যায়। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো দিবলৈ যত্ন কৰিব। বন্ধুসকল, ইয়াৰ উত্তৰটো আপুনি ক'ব পাৰিলেনে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে নীৰৱতা। 6 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি বস্তু আছে পুৰুষে লুকাই আৰু মহিলাই দেখুৱাই ফুৰে। বন্ধুসকল, উত্তৰটো যদি আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব আৰু উত্তৰটো 10 ছেকেণ্ডৰ ভিতৰত কমেণ্ট কৰিবলৈ চেষ্টা কৰিব। বন্ধুসকল, ইয়াৰ উত্তৰটো কি হ'ব জানেনে? ইয়াৰ উত্তৰটো হৈছে মানিবেগ। মানিবেগ পুৰুষসকলে পকেটত ভৰাই ৰাখে আৰু মহিলাসকলে কান্ধত ওলোমাই লয়। 7 নম্বৰ সাঁথৰটো হৈছে 3 আখৰৰ নামৰ ওপৰত হয় লিখা পঢ়া, মাজৰ আখৰ বাদ দিলে হয় চাকৰি ব্যৱসায় কৰা। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো আপুনি জানেনে? যদি জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু শুদ্ধ উত্তৰটো 10 ছেকেণ্ডৰ ভিতৰত দিবলৈ যত্ন কৰিব। বন্ধুসকল, আপুনি ইয়াৰ উত্তৰটো কি হয় জানিলেনে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কাগজ। কাগজৰ যদি মাজৰ আখৰ গটো কাটি দিয়া যায় তেতিয়াহ'লে কাজ হ'ব। 8 নম্বৰ সাঁথৰটো হৈছে ঘাট আছে ঘাটুৱৈ নাই, নাও আছে নাৱৰীয়া নাই। বন্ধুসকল,
ইয়াৰ উত্তৰটো আপোনালোকে যদি জানে দিবলৈ যত্ন কৰিব। সকল ইয়াৰ শুদ্ধ উত্তৰটো কি হয় আপুনি জানিলেনে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে খৰালি নদী। ঘাট থাকে কিন্তু ঘাটুৱৈ নাথাকে, আৰু তাত নাও থাকে কিন্তু নাৱৰীয়া নাথাকে, পানী নথকাৰ বাবে, খৰালি হোৱাৰ কাৰণে। 9 নম্বৰ সাঁথৰটো হৈছে চুঙাৰ পৰা ওলাল গুম, তাৰ টিকাত এডাল লোম। বন্ধুসকল, সাঁথৰটো বেয়াকৈ ভাবি নল'ব। যদি আপুনি ইয়াৰ শুদ্ধ উত্তৰটো জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। বন্ধুসকল, ইয়াৰ উত্তৰটো আপুনি বিচাৰি পাইছেনে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেজীত সূতা ভৰোৱা। দহ নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি বস্তু আছে যিটো ল'ৰাৰ বাঢ়ে কিন্তু ছোৱালীৰ নাবাঢ়ে। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো যদি আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। বন্ধুসকল, ইয়াৰ উত্তৰটো কি হয় আপুনি বিচাৰি পাইছেনে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দাড়ি। দাড়ি ল'ৰাবিলাকৰ বাঢ়ে কিন্তু ছোৱালীৰ নাবাঢ়ে। 11 নম্বৰ সাঁথৰটো হৈছে এনেকুৱা কি বস্তু আছে যাক নুচিও ভাঙিব পাৰি। বন্ধুসকল, যদি ইয়াৰ উত্তৰ আপুনি জানে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰ কি হয় আপুনি জানিলেনে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে টোপনি। আমি টোপনি কাৰোবাৰ টোপনি নোচোৱাকৈও ভাঙিব পাৰোঁ। 12 নম্বৰ সাঁথৰটো হৈছে কি বাতিত চাহ খাব নোৱাৰি। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰ যদি আপুনি জানে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। বন্ধুসকল, ইয়াৰ শুদ্ধ উত্তৰটো আপুনি বিচাৰি পালেনে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মমবাতিত চাহ খাব নোৱাৰি। বন্ধুসকল, আজি আপোনালোকক এটা নতুন সাঁথৰ সুধিবলৈ লৈছোঁ। এই সাঁথৰটোৰ উত্তৰ যিসকলে দিব তেওঁলোকৰ নামটো অহা ভিডিঅ'ত উল্লেখ কৰি দিম। আজিৰ সুধিবলৈ লোৱা সাঁথৰটো হৈছে কি পাতৰ আগ নাই। কি পাতৰ আগ নাই। বন্ধুসকল, ইয়াৰ উত্তৰটো কমেণ্ট কৰি জনাব।